হেল্ল' গাইজ, নমস্কাৰ সকলোকে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া দেখিছেনে বাৰু, আমি লখিমপুৰলৈ বুলি গৈ আছোঁ। যিহেতু বহুদিন ঘৰলৈ যোৱা হোৱা নাই, সেয়েহে আজি গৈছোঁ। আনফালে আকৌ বেটিয়ে ক'লে যে পাপা আজি পাৰ্কত যাওঁ, সেয়েহে তাইক আমি পাৰ্কলৈ লৈ আহিলোঁ। যিহেতু সৰু ছোৱালী বুজি নাপায়, নাযাওঁ বুলি ক'লেও, সেয়েহে তাইৰ মনৰ আশাটোকে পূৰণ কৰিলোঁ। সেয়া পাৰ্কত আহি দেখিছেনে বাৰু, কিমান ফূৰ্তি পাইছে তাই, খেলিবলৈ পায়। সেয়া দেখিছেনে, চুঁচৰি আহিছে। আনফালে আকৌ বাপেক ৰৈ আছে ওচৰতে, জানচা পৰিব বুলি। তাই কিন্তু ইমান ফূৰ্তি পাইছে, খেলি দেখিছেনে বাৰু, দৌৰি দৌৰি গৈছে একেবাৰে উঠিবৰ কাৰণে। এতিয়া আকৌ সেই সিফালে গ'লগৈ খেলিবলৈ। আৰু পাৰ্কখননো কোনে কোনে চিনি পাইছে জনাব দেই। এইখন পাৰ্ক দেখিছেনে বাৰু, ইমান ধুনীয়াকৈ খেলি আছে তাই, দেখিছেনে। এইখনত আকৌ তাইক বাপেকে ধৰি দিবলগীয়া হ'ল। চাওকচোন, হাঁহটোত উঠো বুলি ক'লে আৰু ধুনীয়াকৈ হাঁহটোত উঠি ধৰিছে, দেখিছেনে বাৰু। আনফালে আকৌ লখিমপুৰৰ পৰা আহি ঘৰ পাই গ'লোহি। আৰু এয়া ঘৰলৈ আহি দেখিছেনে বাৰু, তাঁত বৈছোঁ। যিহেতু আপোনালোকক কৈছিলোঁ আগৰটো ভিডিঅ'ত মই তাঁত লগাইছোঁ বুলি, সেয়া দেখিছেনে, তাঁত বৈ আছোঁ। তাঁতখন বৈয়ে দেখিলোঁ বতৰটো বেয়া হৈ আহিলে, সেয়েহে লৰালৰিকৈ গৈ কাপোৰকেইটা আনিব গ'লোঁ। তেনেকুৱাতে কাপোৰকেইটা আনি থাকোঁতে বেটী ভাগৰ এটা পেণ্ট পৰি থাকিলে। আকৌ পেণ্টটো লৈ কাপোৰযোৰ আনি ল'লোঁ। আৰু বেটীক দেখিছেনে বাৰু, কেমেৰাটোৰ আগফালে কেনেকৈ নাচি আছে। আৰু এয়া কাপোৰ আনি ভিতৰলৈ আহিলোঁ। চাই থাককচোন বাৰু, ভিডিঅ'টো কেনেকুৱা লাগে জনাব। চাওঁতে ৰাতিয়ে হ'ল, আৰু দেহামানুহ শুই থাকিলে। সেয়েহে লৰালৰিকৈ গৈ মই আঁঠুৱাখন লগাই দিছোঁ, যিহেতু বহুত মহে আমনি কৰে। চাই যাওক। আনফালে আকৌ মই পাকঘৰলৈ আহি দেখিছেনে বাৰু, কেৰাহীখন পাতি দিলোঁ। ভাত চব্জি বনাবই হ'ল, যিহেতু কেৰাহীখন পাতি তেল দি দিলোঁ। পিঁয়াজ জলকীয়া ধুনীয়াকৈ ভাজি লৈছোঁ। কেনেকৈনো বনাওঁ নেদেখুৱাওঁ বাৰু, অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ মইনো কেনেকৈ বনাওঁ। এয়া ভাজিৰ কাৰণে মটৰ, গাজৰ, আলু এনেকৈ কাটি থোৱা হৈছিলে, তাকে বনাব লৈছোঁ। ধুনীয়াকৈ পিঁয়াজখিনি ভাজি ল'লোঁ। আপোনালোকে বাৰু কেনেকৈ বনাই খাই ভাল পায় জনাব। আনফালে আকৌ মোৰ ভাজি বনোৱা হৈ গ'ল দেই। আৰু এয়া দেখিছেনে, মানুহজনো আহি পালে দোকানৰ পৰা। আৰু দুইজনৰ কাৰণে এনেকৈ ভাত বাঢ়ি লৈছোঁ। আচলতে আমি যিহেতু ৰুমত থাকোঁ, সেয়েহে আমাৰ ৰুমত ডাইনিং চাইনিং তেনেকৈ অনা হোৱা নাই, কাৰণ ৰুমটো সৰু। যিখিনি বস্তু আছে সেইখিনিকে থ'বলৈ অসুবিধা হয়, সেয়েহে আমি এনেকৈ তলত বহি খাওঁ, দেখিছেনে বাৰু। তেওঁ আকৌ মোবাইল চাই আছে, মোবাইলটোত ঠাণ্ডাতে মানে ভাতলৈ ইমান ইণ্টাৰেষ্টেই দিয়া নাই তেওঁ। মই কিন্তু খাই দিলোঁ দেই। আপোনালোকে আকৌ নাভাবিব যে মানুহজনে খোৱাৰ আগতে মই খাইছোঁ বুলি, কিন্তু তেনেকুৱা নহয়। তেওঁ যিহেতু মোবাইলটো চাই আছে, সেয়েহে মই খাই দিলোঁ, কাৰণ ভোকো লাগি আছিলে। আৰু বাৰু জনাবচোন মোৰ ভিডিঅ'বোৰ চাইনো কেনেকুৱা লাগে। যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। মোৰ ভিডিঅ'টো চাই কেনেকুৱানো লাগিলে জনাব। আৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ। দেখিছেই নহয়, আৰু ভাত খাই আছোঁ। গুড নাইট।